কবিতাৰ নাম খৰাশিয়ালৰ বিয়া। কবি নৱকান্ত বৰুৱা। ৰ'দে বৰষুণে খৰাশিয়ালৰ বিয়া, ঘনচিৰিকাই তামোল কাটে আমাকো এখন দিয়া। মেঘৰ ঢোলত চাপৰ শুনি ল'ৰাটো ওলাই গৈ ৰামধেনুৰ দলংখনত বহিল বৰশী লৈ। আকাশীলতাৰ বতিয়া কাটি কপৌ ফুলৰ পোঙা, টোপ দিবলৈ লৰাই দেখে বৰশীটো ভঙা। ভঙা বৰশীত আহি লাগিল ৰঙা টুনি চৰাই, উৰি খোজ খাবলৈ জেপত থলে ভৰাই। দৰা অহাত পলম হোৱাত কইনাৰ উঠিল খং, কোন বেলেগৰ আচাৰেৰে খালে ১৫০ লং। এটা নহয় দুটা নহয় ১৫০ লং খোৱা, সহজ কথা নহয় মইনা প্ৰমাণকে চোৱা। খবৰ শুনি দৰাই কিনি মোৰ ১১ পোৱা, আঠে বেঠে কইনাৰ হাতত তুলি দিবলৈ হোৱা। বৰপথাৰৰ বৰ টুকুলাই দৰা কইনাক ধৰি, হোমৰ গুৰিত বহুৱালে আদৰ সাদৰ কৰি। চিনাকি জেঠাই জুই শলাৰে জ্বলাই দিয়াৰ মুখ, বগৰা গাঁৱৰ বাপ বাপুৱে মন্ত্ৰ মাতিলে মোক। বিয়া তেনে শেষ হওঁ হওঁ সম্প্ৰদানে পাতি, কোলা ডাৱৰে ৰঙা বেলিটোক তেনেই ধৰিলে থাকি। চৰাইও সুৰুত কৰে পলাই গুচি গ'ল, ৰ'দ নোহোৱা ৰভাৰ তলিত লাগিল গণ্ডগোল। জোৰাকাউৰী মঙলতীয়ে মঙল চাই ক'লে, বিয়াখনো হয় তেনেকৈ ৰ'দ নোহোৱা হ'লে। আহাৰ মাহৰ শেষৰ পথত ফুৰা জঠি তিথিত, ৰ'দ বৰষুণ হ'বই হ'ব লিখা আছে পুথিত। সেইদিনাখন বিয়া খাবৰ যদি আছে মন, বাটৰ দিনা মুখে সোধা ভাবিব নেলাগে ধন। কলম নদীৰ দলং চেৰাই ৰংপুৰে দি যাবা, ঘনচিৰিকাই কটা তামোল